পেঙেৰিৰ দুৱামাৰাত বিজেপিৰ নপুৰণি নেতাসকলৰ সৈতে মত বিনিময় অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ উপদেষ্টা সদস্য সচিবৰ লগতে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে আজি মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত দুৱামাৰা গাঁৱত উপস্থিত হৈ বিজেপি নপুৰণি নেতাসকলৰ লগত মত বিনিময় কৰে। নেতাজনে লকডাউনৰ প্ৰথম পৰ্যায়ৰ পৰা আজিলৈকে মাৰ্ঘেৰিটা সমষ্টিৰ কেইবা হাজাৰো অধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। আজি দুৱামৰা গাঁও পঞ্চায়ত বিজেপি দলৰ নেতাসকলৰ সৈতে মত বিনিময় কৰি COVID-19ৰ ভয়াৱহতাৰ মাজতে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দিন ৰাতি একাকাৰ কৰি ৰাইজৰ সেৱাত নিয়োজিত হৈ থকা দুৱাৰমৰা পঞ্চায়তৰ সদস্যসকলৰ মাজত কৰোণা কিট বিতৰণ কৰে। নেতাজনে জনায় যে আহি থকা দিনসমূহত লকডাউনৰ বাবে মাৰ্ঘেৰিটা মহকুমাৰ কোনো লোকে যাতে অনাহাৰে কটাবলগীয়া নহয় তাৰ বাবে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত। বিজেপিৰ নপুৰণি নেতাসকলৰ লগতে তেখেতৰ লগত দলৰ বহু জ্যেষ্ঠ কাৰ্যকৰ্তা উপৰিও বহু দলীয় কৰ্মীও উপস্থিত থাকে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অত্যন্ত এক পিছপৰা অঞ্চল এই দুৱাৰমাৰা অঞ্চললৈ আজি আহিলোঁ। আহি অত্যন্ত উৎসাহিত হৈছোঁ যে দলৰ নিষ্ঠাৱান কৰ্মীসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পালোঁ আৰু আজিৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ যি এক জনসম্পৰ্ক ৰক্ষা অভিযান আৰম্ভ হৈছে তাৰো অংশবিশেষ হিচাপে আমাৰ যিবোৰ আঁচনি ৰূপায়িত হৈ আছে সেই বিষয়ে সাধাৰণ জনতাৰ লগতো মত বিনিময় কৰোঁ। আৰু বিশেষকৈ এই অঞ্চলত ৰাইজে এই লকডাউনৰ সময়ত যিবোৰ সমস্যাৰ সমাধান হৈছে বা সমস্যাৰ সন্মুখীন হৈছে সেই বিষয়েও আলোচনা কৰোঁ। আৰু বিশেষকৈ অনাগত সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক আহ্বান জনাইছে যে ব্যাপক ৰূপত আমি বৃক্ষৰোপণ কৰিব লাগে, পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবৰ বাবে তাৰ বিষয়ে আলোচনা কৰোঁ। আৰু অন্যহাতেদি আমাৰ সমাজখনক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবৰ বাবে আমি কৃষিৰ লগতে পশুধনৰ কি ধৰণে উন্নয়ন কৰিব লাগিব, কি ধৰণে পশুধনৰ আমি তেওঁলোকৰ স্বাস্থ্যসন্মত ব্যৱস্থা ল'ব লাগিব এই বিষয়ে এক বিশদ আমি আলোচনা কৰোঁ। আৰু পৰৱৰ্তী সময়ত আমি এই কৰ্মীসকলক লগত লৈ এক কাৰ্যসূচী ৰূপায়ণৰ বিষয়ে আমি সিদ্ধান্ত লৈ আহোঁ। মাৰ্ঘেৰিটা পেঙেৰিৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।